আজি বনাব ললো কচুৰ লতি কাঁঠাল গুটি আৰু শুকান মাছ কচুৰ লতি কাঁঠাল গুটি নিছলা শুকান মাছ আৰু পিয়াজ ৰহুন আৰু ডাঙৰকে কাটি ললো পিয়াজ আৰু কেইটামান কেঁচা জলকীয়া কাটি ললো এতে পানীখিনি মই গৰম কৰি ললো মই এতিয়া কচুৰ লতিটো তাতে ঢালি দিম দিকিনে অলপ বয়াল কৰি লম অলপ মিলাই দিলো পানীখিনি এতিয়া ঢাকনটো দি দিলো এতিয়া ঢাকনটো খুলি লম খুলি লৈ এতিয়া পানীখিনি ফেলাই দিম কেৰাহীত তেল দি মাছখিনি ভাজা কাৰণে হালধি আৰু অলপমান নিমখ দি দিলো মাছখিনি এতিয়া তেলত দি দিম দিকিনে মাছখিনি ভাজি লম এক সাইড অলপ ভাজা হোৱাৰ পিছতে মই এনেকৈ লৰাই থাকিম অলপ অলপ মাছখিনি ভাজা হৈ গেল এতিয়া মই নমাই লম এতিয়া আৰু অলপমান তেল দি দিম এতিয়া সৰু সৰুকে কাটি ৰাখা পিয়াজখিনি মই তাতে তেলত দি দিম এতিয়া কাটি ৰাখা জলকীয়াখিনিও এতে দি দিম এতিয়া মিক্সিত মই ৰহুন আৰু পিয়াজখিনি পিচি ললো এইখিনিও এতে ঢালি দিম এতিয়া অলপ হালধি অলপ নিমখ দি কিনে এইখিনিও মিলাই লম মছলাখিনি হৈয়ে গেল কঁঠালৰ গুটিটো এইখিনিও ইয়াতে দি দিলো দি অলপ লৰাই মিলাই দিম এইটো অকণমান পানী দি দিম দি কিনে এতিয়া ঢাকনটো লগাই দিম দি কিনে অলপমান কঁঠালৰ গুটিটো সিজাই ল'ম হৈ গেল ঢাকনটো গুচাই ল'ম হৈয়ে গেল মুড়িখিনি সিজি গ'ল এতিয়া মই কচুৰ লতিটো তাতে দি দিম এতিয়া ভালকৈ মিলাই ল'ম এতিয়া নিছলা মাছখিনিও তাৰ ওপৰত দি দিম এতিয়া ঢাকনটো লগাই দি কম ষ্টিমত 5 মিনিট সময় মই সিজাম এতিয়া কচুৰ লতি হৈয়ে গ'ল এতিয়া মই অলপমান লেবু টেঙা আটি দিম তাতে নিদিলেও হয় তথাপি অলপমান মই দি দিলো হৈ গেল বন্ধু বান্ধৱীসকল হৈ গেল কচুৰ লতি একবাৰ বনাই কিনে খাই চাবচোন